দেখাতো একেবাৰে অৰিজিনাল গোল্ডেন হেন পায়। দোস্তি এইগিলা একদম অৰিজিনাল সোণ হয়। আমাৰ আটা যি আছে, আমাৰ আটাই ডুবাইৰ পৰা আনিছিল, 1 বস্তামান আনিছিল, এতিয়া 30-40টা মান আছে। 20-25কে হ'লেও কমচে কম 1 লাখ টকাৰ মান মাল আছে, গম পাইছা না? শুনছা না দোস্তি, এইকেইটা কিজানি মক্কেল আন পাইছোঁ ভাল। সোণৰ দাম 100 গ্ৰামমান হ'ব এটা কইন, গম পাইছা না? সিহঁতে 15,000 20,000 মাৰি আছে, এটা কইনতো 50,000কে হ'ব ভাল। ময়ো ভাল সেইটোৱে চিন্তা কৰি আছোঁ। সিহঁতে মক্কেলেই কিজানি, চাওঁ ৰ সিহঁতে কি কৰে। এক ফুলা চাদা মারি 30 উপা যাও বল, খগেন হাত ধরাত পড়ছিল, আমিও চাও বল, মার মায়ের টাং। ফেদ্রিস খগেন গানটোক দেখোন নগেন কৰি দিলিয়ে তই ভাল। খগেনক নগেনেই কৰিব লাগিব, নহ'লে আৰু কপিৰাইট আহি যাব না। থয়ে তোৰ গান চান ইমান গৰম লাগছে, ঠাণ্ডা ঠাণ্ডা খোৱাই ভাল। পাৰাক চুকলাই, গৰম লাগছি তোৰ, গল শুকাই গেছি, মতি দেওয়া মুতটো খামোর। জোনবা তার একলাই গরম লাগছে, আমার আর গরম লাগা নাই ভাল। সেই দোস্তি সেই বুলি আৰু এনেকে কবি না। কি দোস্তি হাত, কি হৈছে তহঁতৰ ইমান গৰমত, আৰু কিয় গৰম হৈ আছা তহঁতে দুইটা? একো নহয় দে। কি ভাই, ক'ত গেছলি, কৰ পৰা আহি আছা তই? দোকানৰ ফালে গেছলো ৰ, ভাগিন এটা আহিছিল, তাৰ কাৰণে চকলেট আনবা গেছলো ৰ। ভালে হৈছে দে, তই আৰু ইবেগেদি আহিছা, নহ'লে আৰু তোৰ ওচৰত যাবা খুজিছিলো মই। হয় নেকি দোস্তি, কিয় কৈ আছো ৰ, আগতে ভালকে বহি লৈছোন এতে। দে বহি আছো ৰ। পিছে এটা কথা ভাবছা না, আমি যে বাউদাৰ নিচিনা এনেকে ঘূৰি থাকো বহি থাকো, এনেকে আমাৰ দিনগিলা যাব না? এইটো কথা তই অৱশ্যে ঠিকেই কৈছা, এইগিলা চিন্তা কৰিলে ৰাতি আৰু টোপনি নোহোৱা হৈ যায় খেলা। মই এটা বৈধ কথা ভাবছোৱে ভাল, যদি কৰবা পাৰো আমি একদিনতে মালামাল হৈ যাম। কি কথানো ভাই? তইতো নগেন খুৰাৰ দোকানত গেছ আহে না, তাতে বয়ামত যি ৰাঙা ৰাঙা নতুন চকলেট ওলছে দেখছে না, গোল্ডেন কালাৰত? দেখছো তো। পিছে তোৰ আইডিয়াটো কচোন কি? মানে সেই চকলেট গিলা দেখাত একদম সোণৰ দৰে হয় না, একদম পুৰা গোল্ডেন কালাৰ, দেখছে না নাই ভালকে? দেখছো তো, সেইগিলাখন চকলেট দিয়ে আৰু কেনেকৈ মালামাল হ'ম ভাল। তহঁতে সেইগিলাখন টেনশ্যন নকৰবি, মোৰ তাত এটা ভাল আইডিয়া আছে ৰ। কচোন দোস্তি, কেনে আইডিয়াটো তোৰ? কৈ আছো ৰ, কাষত কানে কানে কানে। ভাই আইডিয়াটো একদম মস্ত আছে বে। এতিয়া যো, আমি চবে এতিয়া ঘৰত যাওঁ বল, কালি পুৱাতে কামটো কৰিলি হ'ল। দে দোস্তি, এতিয়া ঘৰত যাওঁ, কালি পুৱাতে উলবি, নলবাৰীত কামটো কৰিব লাগিব, গম পাইছ না? যা দোস্তি, কালি ইহঁতৰ বাইবেকৰ পিলপিলিটো লৈ কিনে নলবাৰীত যাম, গম পাইছ না? দে। এতিয়া দোস্তি হাত চবে ৰেডি না? ৰেডিটো আছো। পিছে কচোন তই মালকেইটা আনছ না নাই ভাই? মালটো হ'লে আৰু কামটো কেনেকে কৰিম ভাই? দে দোস্তি, দেৰি কৰি লাভ নাই, যাওঁ বল। দে দোস্তি যো। কিমান শান্তি, কি ধুনীয়া বতাহ আহি আছে, কুমলীয়া বতাহ। ভাই ঠিকেই কৈছে, কি ধুনীয়া কুমলীয়া বতাহ, গাটো কি ঠাণ্ডা লাগি আছে বে। আৰু কিমান দূৰ নো ভাই? দোস্তি বেছি দূৰ নহয়, কিয় ভাগাৰ লাগছে নেকি? ভাই ভাগাৰটো লাগছি। এক কাম কৰো, এতেই জিৰাই কিনে ৰেষ্ট লওঁ ৰ অলপ। দে বহ, এতে বহি ল। দোস্তি, ই কইনকেইটাক ধৰি আৰু খোজ কাঢ়িব বহুত কষ্ট হৈছে, ইমান ওজন, 30-40টা মান আছে জানা না? ইমান মাথা ক'ৰ পৰা আনলি দোস্তি? এইটোৱেইটো দোস্তি, দেখাতো একেবাৰে অৰিজিনাল গোল্ডেন হেন পায়। দোস্তি, এইগিলা একদম অৰিজিনাল সোণ হয়। আমাৰ আটা যি আছে, আমাৰ আটাই ডুবাইৰ পৰা আনিছিল, 1 বস্তামান আনিছিল, এতিয়া 30-40টা মান আছে। এইকেইটা বিক্ৰী কৰিম বুলি ভাবছো ৰ। দোস্তি, এইকেইটা বিক্ৰী কৰি দিলে ভাল হ'ব। আমি আৰু দুজন মানুহ, কিবাকে বিক্ৰী কৰি দিলে ভাল হ'ব, নহ'লে আৰু ডকাইত চকাইত ধৰলি আমাৰো জানটো যাব আৰু, গম পাইছা না? সেইটো অৱশ্যে তই ঠিকেই কৈছে ভাই। এতিয়া কোনেনো কিনিব কচোন? এইগিলা কইনত আৰু কিমাননো দাম হ'ব? ক'ৰবাত 15,000 10,000কে হ'ব, আন পাইছোঁ আন। শুনছা না এই মক্কেলৰ কথাটো ভাই? এইকেইটা বোলে 10-15,000 হ'ব, কমপক্ষে 30-40,000 টকা হ'ব, গম পাইছা না? ভাই ঠিকেই কৈছি। তোৰ তাত কেইটা আছে? 5টা না? এটা 15 নহয়, 20-25কে হ'লেও কমচে কম 1 লাখ টকাৰ মান মাল আছে, গম পাইছা না?
জানা দোস্তি এইকেইটা কিজানি মক্কেল আন পাইছোঁ ভাল সোণৰ দাম 100 টকামান হ'ব এটা কইন গম পাইছা না সিহঁতে 15,000 20,000 মাৰি আছে এটা কইনটো 50,000কে হ'ব ভাল ময়ো ভাল সেইটোৱে চিন্তা কৰি আছোঁ ইয়াতে মক্কেলেই কিজানি চাওঁ ৰ ইয়াতে কি কৰে এই এক কাম কৰে দোস্তি মই 15,000কে দেওঁ 5টা কইন মোক দি ভাই সঁচাই দিবি না দোস্তি 15,000কে এই দোস্তি আস্তে কৌ এই মানুহ আছে মানুহবিলাক শুনব গম পোৱা নাই দোস্তি অলপ লাহে কৌ মানুহ আছে এই দোস্তি ইয়াতে মক্কেলেই যা এতিয়া মোৰ তাত 50,000 মান আছে 50-60,000 মান ইহঁতৰ পৰা কিনি লওঁ ৰ তই পাছত পইচা দিবি মোক হ'ব না পইচাৰ টেনশ্যন নলবি ভাই ময়ো আধা দিম দেই আগতে সোণকেইটা কিবাকে কিনি লৈচোন দে হ'ব দে সিহঁতৰ কাষত যাওঁ বল কি খবৰ বন্ধুসকল আপোনালোকৰ ঘৰ ক'ত পিছে মানে আমি ৰঙিয়াৰ পৰা আহিছিলোঁ দাদা ইয়াতে নলবাৰীত কিবা খোৱা কামত হয় নেকি দাদা খবৰ পাতি ভাল না এই শুনচোন এই দোস্তি তই পাগলা নেকি সেইকাৰণে কৈছিলোঁ না লাহে কথা কওঁ এতিয়া ইয়াতে শুনাই পাইছে কিজানি ভাল জানা না দোস্তি এতিয়া কি কৰিম বিস্কুটকেইটা লুকাই থওঁ নেকি দোস্তি শুনক এইগিলা কি ফুচুৰ কৰি আছে আৰু নাই দাদা আকৌ নহয় আকৌ নহয় যদি আপোনাৰ হাতত এইগিলা কি গোল্ডেন কালাৰৰ কিবা কইন না বিস্কুট আন পাইছোঁ দেখছা না দোস্তি মই কৈছোঁ না শুনা পাইছি শুনছো আৰু তাতেনো আৰু কি হ'ল এতিয়া সেইগিলাখান বাদ দিয়ক এই জাগাখিনিতে ভাল নহয় গম পাইছি না এইভাগে আশে পাশে বহুত ডকাইত চকাইত আছে গম পাইছি না নাই আপোনালোকে এটা কাম কৰক এই বস্তুখিনি মোৰ তাত বিক্ৰী কৰি দিয়ক এতিয়া তহঁতে কি কয় দোস্তি হাত বিক্ৰী কৰি দিম নেকি কৰি দি যিহেতু শুনা পাইছি যিহেতু আমি ইয়াতে নতুন আহিছোঁ ইয়াতে বোলে ডকাইত চকাইতো আছে এতিয়া খুদচোন দাদাহঁতে কিমানকে দেই দাদা এইকেইটা হ'ল সোণৰ বিস্কুট আমাৰ আটাই দুবাৰ পৰা আনছিল এতিয়া মোৰ তাত 5টা আছে এতিয়া আপুনি কিমানকে দিব কওকচোন যিহেতু তোমালোকে ৰঙিয়াৰ পৰা আহিছ জাগাখিনিতো ভাল নহয় আমাৰো এটা মানৱতা আছেতো এটা কইন 20,000কে দিম দিয়া কেইটা আছে 5টা না 5টা 1 লাখ টকা দিম দিয়া ঠিক আছে যিহেতু আমি অভাৱত পৰিছোঁ ঠিক আছে দিয়ক আপোনাকে দি দিওঁ সোণখিনি এই লওক দাদা ইয়াতে পুৰা 1 লাখ টকা আছে একদম বান্ডিল 1 লাখ টকীয়া লৈ লওক ঠিক আছে দাদা আপুনি সোণকেইটা লৈ যাওক বেয়া চেয়া নাপোৱা আৰু নাই মই আৰু কিয়নো বেয়া পাম তোমালোকে বেয়া নাপা তোমালোকৰ পৰা কিনিলোঁ তোমালোকে বিপদত পৰিছা কাৰণেহে বিক্ৰী কৰিলা দোস্তি পইচাকেইটা ভালকৈ চাই লচোন জাল নোটে নেকি চাচোন মহাত্মা গান্ধীৰ চশমা টচমা আছে না নাই আৰু ভাল নাই পইচাৰ একো টেনশ্যন ল'ব নালাগে একদম অৰিজিনেল দিছোঁ এতিয়া আপোনালোকে যাওক ইয়াতে পৰিস্থিতি ভাল নহয় না যাওক আপোনালোকে ভালে যাওক জয়ে দোস্তি ফটাফট জয়ে ৰহে দোস্তি ভাগাৰ লাগছে ইয়াতে হ'লে প্ৰেছ ল মই কৈছিলোঁ না দোস্তি ইয়াতে আহিলে আমাৰ কামটো হ'ব দেখছে না কেনেকুৱা মক্কেল বনালোঁ মানুহকেইটাক দোস্তি মই ভাবাই নাই আজিৰ দিনতো যি এনেকুৱা মক্কেল আছে বুলি এই দোস্তি এতিয়া সেইগিলাখান বাদ দি এতিয়া পইচাকেইটা ভাগ কৰ বস্তুখিনিতো আমি 1 লাখ টকাত বিক্ৰী কৰিলোঁ এতিয়া তহঁতে দুইটা 30,000 নিবি আৰু মই 40,000 নিম দে মাৰাক চগলা আইডিয়াটো কাৰ আছিল মোৰ না আৰু তই 40,000 টকা বেছি নিবা আহিছা এতিয়া শুন মোৰ কথা ভালকে তহঁতে দুইটা 30,000 নিবি আৰু মই 40,000 নিম গম পাইছা চা ভাইহঁত চকলেট আনছো মোৰ নিজৰ পকেটৰ টকাৰে গম পাইছা না 10 টকা দি চকলেট আনছো সেই চকলেট 1 লাখ টকা বিক্ৰী কৰিলোঁ 10 টকাৰ সলনি তো 10,000 দিবাই পাৰা না তহঁতে মাৰাক চগলাই 10 টকাৰ কাৰণে তোক 10,000 বেছি লাগে দে দোস্তি বাদ দি 10,000 সি বেছি নিক দে ভাল আকো নহয় যা এতিয়া ক'বা গ'লে তাৰ কাৰণে পালোঁ আমি 1 লাখ টকাটো গম পাইছা না এতিয়া বাদ দি আমাৰ দোস্তিৰ মাজত এইগিলাখান হৈয়ে থাকোঁ দে